মেইন সেট পূজাৰে এতিয়া পূজা অহাৰ কথা আৰু পূজাত ফুৰাৰহে কথা ঠগ খাই যে পালো এচু কটনা পড়ছে নমস্কাৰ মই কংকনা গগৈ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক যদি নতুন হয় মোৰ ভিডিঅ' মানে নতুনকৈ চাইছে তেন্তে আপোনালোকক স্বাগতম মোৰ ইউটিউব চেনেললৈ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আজি মই ভিডিঅ'টোত দেখাম পূজা কাৰণে আমি কি रुको जरा सबर करो আৰু মানে পূজা আমি বহুত দিন এনেকৈ কাপোৰ কিনাই নাই ভাল অকেজনত পিন্ধিব পৰা কাপোৰ সৰু সুৰা চিম্পল টপ মানে কেতিয়াবা দৰকাৰ হৈ যায় তেনেকুৱাহে কিনি আছোঁ তো বহুত দিন কিনাই নাই আৰু এয়া এইবাৰ আমাক পূজা বুলি মা আৰু পাপাই কাপোৰ দিলে অলপ তো সেইখিনি আপোনালোকক দেখাম কি কিনিলোঁ আৰু এয়া পূজাত পিন্ধিব পৰা একদম ধুনীয়া ধুনীয়া কাপোৰ মই অকল মই নেদেখাওঁ আজি মেৰে সাথ হে মেৰি একলতি বেহেন তো তাই মানে গডেছত কিবা চাই আছে তাই দৰকাৰী বস্তু তো তাই আৰু মই দেখাম আমাক মা আৰু পাপাই পূজা বুলি কি কাপোৰ দিলে তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব চাই আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকক কাৰণ বহুত ভাল লাগিব এইবাৰ পাপাই পূজা বুলি মাকো কিবা এটা গিফ্ট দিছে সেইটো আপোনালোকক দেখাম আৰু আমাকনো কি দিলে সেয়াও চাই থাকক গতিকে লেটছ গ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ গ' হাই গাইজ আজি ময়ো বাৰ লগত ইউটিউব ভিডিঅ' বনাম মানে ইউটিউবত মই আজি আমি দেখাম যে আমাৰ পূজা কাপোৰ সেইখিনি ক'লো আপোনালোকৰ আগত ওলাম কাৰণ আজি আমি দেখাম পূজাৰ কাপোৰ আৰু বহুত এক্সাইটেড ছুপাৰ ডুপাৰ বহুত বেছি এক্সাইটেড হৈ আছোঁ কাৰণ কাপোৰ দেখাম পূজা কাপোৰ আৰু বহুত আমি আগৰ পৰাই বহুত এক্সাইটেড হৈ বাৰ মই পূজা কাপোৰ কাৰণে চলিয়া মই দেখাবই এইখিনি আমাৰ পূজাৰ কাপোৰ ইয়াত বাৰ লগা কাপোৰ আছে মা বাবু আছে এণ্ড অভিয়াছলি মোৰো আছে আৰু আপোনালোকক আমি ধুনীয়াকৈ কপা কিনিলোঁ এণ্ড অৰ্ডাৰ কৰিলোঁ তাৰপিছতে আপোনালোকক ওলাই দেখাম আৰু ভালদৰে এইখিনি আমাৰ কাপোৰ অকণমান মই আমি ফাইনেলৰ কাৰণে অ'কে গাইজ তো এইখিনিয়ে হৈছে আজি কাপোৰ যিখিনি আমি পূজা বুলি আমাক মাহঁতে দিলে মা আৰু পাপাই দুজনে মিলিয়ে দিছে তো দেখাই যাম কোনটো মায়ে দিছে কোনটো পাপাই দিছে আৰু পাপাই মাক পূজা বুলি সেয়া আপোনালোকক দেখাম তো চাই যাওক এনেকৈ এটা এটাকৈ দেখাই নাথাকোঁ তেনেকৈ দেখালে বহুত বৰিং হৈ যাব তো কেনেকৈ দেখাম ডাইৰেক্ট পিন্ধি আহিম লেটছ গ' গাইজ এইটো মোৰ ফাৰ্ষ্ট আউটফিট আৰু এই কুৰ্তিটো আনিছোঁ মই আজিৰ পৰা কুৰ্তিটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এনেকৈ ধুনীয়াকৈ ইয়াত ৱৰ্ক কৰা আছে কি কয় নাজানো এইটো কি বুলি কয় তো এনেকৈ আছে ইয়াতো এনেকৈ বস্তুটো মানে কাম কৰা আছে আৰু এই কুৰ্তিটো পিন্ধিছোঁ মই আজি ডাঙৰ চুমকা আৰু এটা কেনেকুৱা লাগিছে আউটফিটটো ৰেট কৰিব আৰু এই কুৰ্তিটো দিলে মোক মায়ে যিটো এইটো পূজা বুলিতো কিনা নাই পূজা আগতেই কিনা হয় দামটো লিখি দিম আগতে মানে আমি মন্দিৰলৈ যাবলৈ বুলি কিনিছিলোঁ কিন্তু এতিয়া পূজাটো চাম হিচাপে আমি দিনত পূজা চাবলৈ গ'লে বা ৰাতি যেতিয়াই যাওঁ সেইটো আমি ধুনীয়াকৈ পিন্ধিব পাৰিম এইটো কেনেকুৱা লাগিছে আৰু মই ইয়াৰ দামটো স্ক্ৰীণত দি দিম আই থিংক এইটো 500 টকাৰ লৈছিলে মানে 500 টকাৰ ভিতৰতে আছিলে অ'কে ছেকেণ্ড আউটফিটটো চাই লওক প্ৰাইচ আজিৰ পৰা আনিছিলোঁ আৰু এইটো মোক মায়ে দিছিলে মোৰ খাইৰ কাৰণে পূজা কাৰণে নাই দিয়া পূজা আগত এনেই বাৰ লগত আনি দিছিলে দুইজনী আগৰ যোৱাটো লগত একেলগে দুইজনীয়ে মানে একেলগে কিনা দুজনী একেলগে কিনা হয় তাই এইটো কিনিছিলে মই সেইটো কিনিছিলোঁ এইটো কোৱালিটিটো বহুত বেছি ভাল ভাল হয় খালি মোলৈ অলপ আৰু ডাঙৰ হৈছে কাৰণ মই মোৰ নিজৰ চাইজত নাপালোঁ এক্স এছ চাইজত নাপালোঁ এছ চাইজত পাইছোঁ সেইটো কাৰণে মোলৈ অলপ ডাঙৰ হৈছে বালে খালি ভালকৈ হয় সেইটো মোৰ অলপ জেলাছ আৰু এইবোৰ বহুত ধুনীয়াকৈ ৱৰ্ক কৰা আছে ব্লেককৈ অ'কে কণ্টিনিউ অ'কে আৰু এইটো মোৰ পেণ্টটো এইটো মই
ফটোলৈ কিনিছো এইটো মায়ে কিনিছে পেৰাচুট পেণ্ট হয় এইটো পেৰাচুট পেণ্ট হয় ইয়াত কেমেৰা দেখি নাই গম নাপাওঁ বহুত চফ্ট হয় বহুত বেছি চফ্ট হয় বহুত ভাল হয় মই আৰু এইটো মই কিনিছো ফ্লিপকাৰ্টৰ পৰা এইটো মায়ে কিনিছে এইটো কিনিছিলো মানে মই হেৰিয়ৰ কাৰণে কিনিছো কলেজ যাবি নকবি খালি কিয় কিনিছা সেইটো ক মই এছকাৰ্চনৰ কাৰণে কিনিছো মই এছকাৰ্চন যাম কলেজৰ পৰা ট্ৰিপ যাম মানে কলেজৰ পৰা যাম পূজা আগত যাম পেৰাচুট পেণ্ট হয় আৰু কলেজ যাম এতিয়া নকওঁ পিছতে কম আৰু এইটো পেৰাচুট পেণ্ট হয় খালি ইয়াত দেখা নাই ভালকে কুৰ্তিৰ লগত মানে ভালকে ওলোৱা নাই কাৰণ কুৰ্তিটো মোৰ কাৰণে অলপ ডাঙৰ আছে কৈছোৱে সেইটো কাৰণে নাই লোৱা আউটফিটটো দেখাইছোঁ So guys, এই আউটফিটটো হৈছে এইটো এটা কোট সেট হয় আৰু এইটো মই এটা অনলাইন ইনষ্টাগ্ৰাম মানে সব অনলাইনৰ পৰা নাই হয় ইনষ্টাগ্ৰাম এটা পেজৰ পৰা আনিছোঁ আৰু এই কোট সেটটোৰ লগত বহুত এটা ডাঙৰ আমাৰ কাহিনী জড়িত হৈ আছে যিটো মই এতিয়া কম নে নকওঁ বহুত দীঘলীয়া কাহিনী আমাৰ লগত সৰু সুৰা এটা ফ্ৰড হৈ গ'ল যিটো কাৰণে এই কোট সেটটো মই পাইছিলোঁ সেইটো মই এদিন আজি নকওঁ বহুত দীঘলীয়া খালি আমাৰ লগত এটা ফ্ৰড হ'ল ইনষ্টাগ্ৰাম পেজ এটা মই পেজটো পাৰিলে ইয়াত দি দিম সেই পেজটো আমাক ঠগিলে বাই ওৱান গেট ওৱান মানে কাপোৰ দিম বুলি কৈ পিনি তেওঁলোকে মোক এই চুটযোৰ দি পঠাইছে খালি এইযোৰ কটনৰ হয় ভালেই হয় তাৰপিছত যিকেইযোৰ মানে আমি চুইজাৰ দিছিলোঁ সেইকেইযোৰ বহুত দাম হয় দামটো মই নকওঁ মানে এতিয়া দামটো কিনিলে গাত লাগিব তো বাই ওৱান গেট ওৱান আছিলে ভাবিলোঁ ভাল হ'ব না বাই ওৱান গেট ওৱান হ'ব দুযোৰ বহুত ধুনীয়া ধুনীয়া চুইজাৰ আছিলে খালি সেইকাৰণে মানে দিলোঁ তাৰপৰা আমাৰ লগত ফ্ৰড হ'ল আৰু লগত আহিলে এইযোৰ বাৰু কটনৰ কোট ছেট হয় এইটো ঠিকে আছে বাৰু মাইডামে আমাৰ লগত হ'ল আৰু খালি মই এইযোৰ পায়ো প্ৰথমতে দুখ লাগিছিলে বাট ইটছ অ'কে এতিয়া উপায়টো নাই বহুত তেওঁলোকক আমি কণ্টেক্ট কৰিব ট্ৰাই কৰিলোঁ বাট নহ'ল তো উপায় নাই আৰু এই বেগটো কেনেকুৱা লাগিছে এই বেগটো মোৰ আমাৰ মায়ে নিজে কৰা হয় ক্ৰছেট বেগ হয় চ' এইটোৰ লগত মই কোট ছেটৰ লগত এইটো ষ্টাইল কৰিছোঁ বহুত ভাল লাগিছে আৰু এনেকুৱা ষ্টাইলিছ বেগ আৰু আহি আছে আপোনালোকক আৰু বহুত ধুনীয়া ধুনীয়া বেগ মই দেখাই আছে এনেকুৱা ক্ৰছেট বেগ বাকী আউটফিটটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু স্ক্ৰীণত কালাৰটো অলপ লাইট দেখিছে খালি ইমান লাইট নহয় অথনি কুৰ্তিটো অলপ লাইট দেখিছে কিন্তু ইমান লাইট নহয় এইটো গ্ৰীণ কালাৰ ডাৰ্ক গ্ৰীণ কালাৰ হয় ইয়াত পাতলা গ্ৰীণ আৰু এইটো মই এনেকৈ এটা ঘড়ী লগত পিন্ধিছোঁ আৰু এই আউটফিটটো পূজাত পিন্ধিবৰ কাৰণে নহ'লে এটা স্পেচিয়েল দিনত পিন্ধিম বুলি মই ভাবি দিছোঁ কমেণ্টত জনাব বাকী নেক্সট আউটফিটটো চাই লওক আমি কৈছিলোঁ আপোনালোকক যে পাপায়েও মাক এইবাৰ পূজা বুলি কিবা এটা সৰুকৈ গিফ্ট দিছে কাৰণ বহুত দিন আমি কাপোৰ লোৱাই হোৱাই নাই চ' মাক দিলে এই শাড়ীখন যিখন মিন্ত্ৰাৰ পৰা অৰ্ডাৰ কৰিছোঁ মই অৰ্ডাৰ কৰি দিছোঁ বাৰু পাপাই মানে মানিটোহে দিছে চ' এইখন হয় বেনাৰসী শাড়ী হয় ইয়াৰ কালাৰটো অকল আমি বেলেগ আহিব বুলি ভাবিছিলোঁ কিন্তু বেলেগ আহিলে ব্ৰাউন কালাৰ মানে ডাৰ্ক ব্ৰাউন আৰু তাত অলপ ব্লেক সূতাৰে কৰা আছে তেনেকুৱা টাইপৰ ইয়াতো মানে ব্লেক অলপ ধৰিব পাৰি খালি পাৰ্পল হয় এযোৰ তো বেনাৰসী শাড়ী হয় এইখনো বহুত ধুনীয়া হৈছে ইয়াৰ দামটো মই স্ক্ৰীণত দি দিম আৰু এইখন পিন্ধিলে বহুত ধুনীয়া লাগিব ব্লাউজটো এতিয়া মানে পিন্ধি দেখাব নোৱাৰোঁ কাৰণ ইয়াৰ ব্লাউজটো মায়ে চিলাবৰ কাৰণে দি থৈ দিছে আৰু শাড়ীখনো চিলোৱা হোৱাই নাই এইখন মায়ে বাৰু নিজে চিলাব বাকী ব্লাউজটো চিলাব দি থৈ দিছোঁ আৰু যেতিয়া মায়ে পিন্ধিব পূজাত তেতিয়া নিশ্চয় ফটো ইনষ্টাগ্ৰামত দিম আমাক ইনষ্টাত ফ'ল' কৰি লওক এইযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব পাপাই মালে দিয়া পূজা বুলি উপহাৰ যে পাৰ্পল কালাৰ মায়ে পিন্ধি দেখা হ'লে বেছি ভাল লাগিল কিন্তু কি কৰিব আৰু উপায় নাই চ' এখন শাড়ীখনৰ লগত অকণমান মেলি দেখাই দিছোঁ এখন চক তাত এনেকৈ ধুনীয়াকৈ ডাঙৰ ডাঙৰ ফুল কৰা আছে এইযোৰ যেতিয়া আমি ফটোত চাইছিলোঁ তাত বহুত ধুনীয়া লাগিছিলে আৰু আই গেছ মায়ে পিন্ধিব ভাল লাগিল এইটো হৈছে কুৰ্তি শ্বৰ্ট কুৰ্তি হয় আৰু এইটো মই আনিছোঁ ইনষ্টাগ্ৰাম পেজ এটাৰ পৰা যাৰ ইয়াৰ দামটো মই স্ক্ৰীণত দি দিম 599 আছিলে নেকি যিটো অফাৰ দি থাকোঁতে 599 আছিলে তো হ'লেও মই স্ক্ৰীণত দি দিম টপটোৰ সৈতে তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব এইটো একদম মানে পূজাত পিন্ধিব পৰা পূৰা পূজা ভাইব দিয়ে আৰু এই কুৰ্তিটো পিন্ধি মই এটা ৰীল অলৰেডি বনালোঁ যদি আপোনালোকে চাব ইচ্ছা আছে তেন্তে মোক ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব পাৰে মই লিংক ডিছক্ৰিপশ্যন বক্সত দি দিম চ' আপোনালোকে কুৰ্তিটো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু পূজা ভাইব আহিছেনে নাই এনেদৰে একদম ধুনীয়া একদম চিম্পল ষ্টাইল হেভি লাগিছে সেইকাৰণে একদম ধুনীয়া চিম্পল এটা জিন্সৰ লগত পিন্ধিছোঁ আৰু এনেদৰে ষ্টাইল কৰিছোঁ মোৰ ষ্টাইলটো কেনেকুৱা লাগিছে সেয়া কমেণ্টত জনাব বহুত ভাল লাগিছে কুৰ্তিটো প্ৰথমতে অকণমান মোলৈ ডাঙৰ হৈছিলে সেইটো মই নিজে এতিয়া মই নিজৰ জোখত চিলাই দিলে মায়ে তো এতিয়া ভালদৰে হৈছে আৰু
ড্ৰেছটো যিহেতু লং হয় সেইকাৰণে বহুত বেছি ভাল লাগিছে মোৰ so next outfit guys is more বহুত মানে পূজালে কিনা মেইন সিট আছে মুখন মুখতে নহয় মই পূজা বুলি এযোৰ মেইন টেক নিছো এযোৰ বহুত বেছি ভাল লাগিছে আৰু এযোৰ মোক দিছে পাপাই দিছে পাপাই পছন্দ মানে পাপা এযোৰ বহুত পছন্দ মানে এতিয়া মই অৰ্ডাৰ দিয়া অনাৰ পিছত পাপাই একদম সুধিছে মন্দিৰ যেন ভিডিঅ' কলিং কৰি দেখাইছে ধুনীয়া লাগিছে কৈছে একদম কাৰণ হাত চাত দীঘল পাপাই এইবোৰ বেছি ভাল পায় দিয়া মোৰো বহুত ভাল লাগিছে এইবাৰ মোৰ ফাৰ্ষ্ট হয় মই চুইজাৰ মানে ছেট পিন্ধিছোঁ ফাৰ্ষ্ট পিন্ধিছোঁ মানে আৰু বহুত ধুনীয়া লাগিছে মোৰ আপোনালোকক কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে আৰু মই এযোৰ আনিছোঁ মিন্ত্ৰাৰ পৰা আৰু দামটো বাই স্ক্ৰীনশ্বট দি দিব পলি দামৰ ফুলিৰ লগত পিন্ধিছে বহুত ধুনীয়া লাগিছে এণ্ড বা অলপ জেলেছ ফিল কৰিছে মোৰ শ্বাৰ্ট আপ নহয় চ' গাইজ এটা কথা ক'বলৈ ভিডিঅ' গৈছিলে মোৰ ভাগৰ যে ৱেইট এই কুৰ্তিটো মোক মায়ে আনি দিছে হা তো পাপাই মোক যিটো চিলাই দিছে সেইটোতো মই আপোনালোক এটা পিন্ধি দেখাম মানে আৰু গাইজ আপোনালোকে বজাৰ কৰিছেনে নাই কৰা যিহেতু ফ্লিপকাৰ্টত বিগ বিলিয়ন ডেজ চলি আছে মিন্ত্ৰা ফেষ্টিভ চেল চলি আছে তো বজাৰ কৰিছেনে নাই কৰা কমেণ্টত জনাব আমি বিগ বিলিয়ন ডেজৰ পৰা একো লোৱা নাই কিন্তু মিন্ত্ৰা ফেষ্টিভ চেলৰ পৰা এই চুইজাৰ কেইযোৰ লৈছিলোঁ আৰু আমি বহুত বেছি অফাৰত পালোঁ আমাৰ বহুত ভাল লাগি আছে সেইকাৰণে এইযোৰ মোৰ লাষ্ট দ্য ফাইনেল আউটফিট আৰু এইযোৰ মোক পাপাই পূজা বুলি দিছে আৰু এইযোৰ মই কিনিছোঁ মিন্ত্ৰাৰ পৰা মিন্ত্ৰাৰ মই কৈছিলোঁ আমি যে ফেষ্টিভ চেলৰ পৰা বজাৰ কৰিছোঁ বুলি তো এইযোৰ তাৰ পৰাই কিনিলোঁ তাৰ মই দামটো একজেক্ট দামটো মই স্ক্ৰীণত দি দিম আৰু আপোনালোকে কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু এইযোৰ শ্লিভলেছ হয় মই চাগে অকণমান ঠাণ্ডা পৰিব বুলি দীঘল কিনিব লাগিছিলে বাইদেউ একো নহয় এইযোৰ কিনিলোঁ এইযোৰ মোৰ ভাল লাগিলে আৰু এইযোৰ কটনৰ হয় মানে পিন্ধিবলৈ বহুত বেছি কমফৰ্টেবল হয় আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব চ' এইযোৰ আছিল মোৰ লাষ্ট ফাইনেল আউটফিট চ' এতিয়া ভণ্টিও আহিছে কাৰণ কি ক'ম বুলি ভাবিছোঁ পাহৰি গ'লোঁ চ' গাইজ মানে আমাৰ এয়া আছিল আমাৰ দুজনীৰ ফাইনেল আউটফিট আৰু আমি পূজা বুলি এইখিনি কাপোৰে কিনিলোঁ যিখিনি মায়েও আমাক দিলে পাপায়ো আমাক দিলে আৰু ইমানেই আছিলে আমি পূজাত একদম পূৰা পূজা চাম এবাৰ পূজা আমাৰ ভালদৰেই লাগিছে এইবাৰ আৰু আপোনালোকে আমাৰ কাপোৰবোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু আপোনালোকেও যদি কেনেবাকৈ এতিয়াতো পূজালৈ কিনিবলৈ অনলাইনত দিবলৈ মানে টাইম নহ'ব যদি পাছতো কেনেবাকৈ দৰকাৰ হয় যদি আপোনালোকক লাগে তেতিয়া আপোনালোকে মোক কমেণ্টত লিংক বুলি দি দিব তেতিয়া মই তাৰ লিংকটো আপোনালোকক শ্বেয়াৰ কৰি দিম বাকী সেয়াই আছিলে আমাৰ আউটফিট য়েছ আৰু এইবাৰ পূজাত পাপাও দিছে মাও দিছে চ' আমি দুজনী এইবাৰ বহুত বেছি হেপী হয় তো একেবাৰে আপোনালোকক এইখিনি ড্ৰেছ পিন্ধি পূজাত লগ পাইছোঁ তাৰপাছত তাৰ আগত ভিডিঅ' আহিব কিন্তু এইকেইটা আউটফিট পিন্ধি চ' আজিলৈ এখন বাই তো আমি ভাত খোৱা নাই মোৰ ভোক লাগিছে চ' বাই গাইজ বাই